সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। পোন প্ৰথমে মই কওঁ এই ভিডিঅ'টো সৰু ল'ৰা-ছোৱালীসকলে যাতে নাচায় মই অনুৰোধ জনাইছো, আৰু ডাঙৰসকলেও যদি চাই থকা অৱস্থাত সৰু ল'ৰা-ছোৱালীসকল ওচৰত আছে তেন্তে হ'লে আপোনালোকে আঁতৰত ৰাখিব। এতিয়া কওঁ শুনক, 75 বুলি আছিলে, মনত আছেনে? যোৰহাটত 75 বুলি এজন বৃদ্ধই কি কৰিছিলে, লাষ্টত গৈ পেলাই সেই বৃদ্ধজনে ছুইচাইড কৰিবলগীয়া হৈছিলে, নহয় জানো? আৰু যোৰহাটৰ কথা আমি এনেকুৱা বহুত পাই থাকোঁ। ইয়াৰ আগতেও বহুত ধৰণৰ তেনেকুৱা পাইছোঁ, নোপোৱাকৈ থকা নাই, বিশেষতে যোৰহাটৰ। আৰু এইবিলাকতো আছেই আৰু সকলো ঠাইতে আছে, কিন্তু যোৰহাটত তেনেকুৱা কাণ্ড কাৰখানা বেছি বমটো হেৰি হৈ যায়, ফুটি যায়। ইয়াৰ মূলতে কি বাৰু, তাত কি আছে এনেকুৱা নাজানো, কিন্তু যোৰহাটততো একদম শিক্ষিত মানুহ নহয়নে? আৰু সেই 75 মানুহজনে সেই সৰু ছোৱালীজনীৰ লগত যিটো কাম কৰিছিলে সেই একদম বেছি চৰ্চিত হৈ গৈছিলে, আৰু সেই তেতিয়াৰ পৰা 75 বুলিয়ে জনা যায় যোৰহাটখনক। এতিয়া মই কওঁ শুনক, কালি এটা ঘটনা যি সংঘটিত হ'ল, প্ৰথমতে সেই মহিলাগৰাকীক মই চেলুট দিব লাগিব। কিয় দিব লাগিব? কাৰণ মহিলাগৰাকীয়ে যি কাম কৰিছে একদম সুন্দৰভাৱে কৰিছে। অকল মহিলাগৰাকীয়ে নহয়, তেনে ক্ষেত্ৰত যদি মহিলায়ো কৰে, মহিলাকো তেনেকুৱা কৰিলে একো বেয়া পাবলগীয়া নহয়, বা তেনেকুৱা কাম কৰিলে জেল চেল হোৱাটো মই কেতিয়াও কিন্তু হেৰি নকৰোঁ, কামনা নকৰোঁ। কিয় জানেনে? সেইবিলাক নিজক বচাবৰ কাৰণে নিজে চেষ্টা কৰিবই লাগিব, হয় নে নহয়? নিজক মানে বিপদৰ সময়ত মই নিজক মোক যদি কোনোবাই আক্ৰমণ কৰিবলৈ আহে বা কিবা এটা বেয়া কৰিবলৈ আহে, তেতিয়া মই নিজে বাচিব লাগিব, সেইটোহে মই চাম। সেই সময়ত কোন কি হয় নহয় সেইবিলাক কোনো হেৰি নাই। যদিহে বেলেগ ঠাইত তেতিয়া বেলেগ কথা, নিজৰ ঘৰৰ ভিতৰত তেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'লে তেতিয়া নিজৰ আইন নিজে ল'ব লাগিব বুলি মই সেইটো জানো। নিজৰ আইন নিজে হাতত তুলি ল'ব লাগিব নিজৰ ঘৰত। গতিকে সেই মহিলাগৰাকীয়ে যিটো কাম কৰিলে কালি, বহুত সুন্দৰ কাম কৰিলে। এতিয়া কেনেকুৱা কথা জানেনে? সেই মহিলাগৰাকীয়ে নিজৰ স্বামী নিজৰ পুত্ৰৰ সৈতে শুই আছিল ঘৰত, আৰু তেওঁলোকৰ ঘৰটো পাকা নাছিলে, আৰু আছিল তেওঁলোক চাগে চাংঘৰত থাকে, যিহেতু চাংঘৰ বুলি কৈছে, আৰু চাংঘৰত থাকে। আৰু এনেকুৱা অসভ্য মানুহ, চাংঘৰত জখলা লৈ উঠি পেলাই দৰ্জাৰ বেৰ কাটি লৈ পেলাই মানুহগৰাকী গোপন অংগত হাত দিছিলে। আৰু মানুহজনৰ আছিলে মানে হেৰি জ্বৰ, মানে গা বেয়া হৈ আছিলে হাজবেণ্ডজনৰ। গতিকে তেওঁ কি কৰিব? আমাৰ মানুহৰ কি হয়, বহু মানুহৰ বা মোৰ ওচৰতো হ'লেও মোৰ থাকে তেনেকুৱা, কি হয়, দা কটাৰী বিচনাৰ তলত থোৱা যায়েই, হয়নে? মানে বিশেষতে কিছুমান বিপদৰ সময়ত আমাক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লাগে, আৰু সেইকাৰণে থোৱা যায়। অইনে থয় নে নথয় নাজানো, কিন্তু ময়ো থওঁ। সেইবুলি কাচি নহয় আকৌ দেই, কাচি নাই বাৰু। গতিকে তেনেকুৱা এটা অৱস্থাতে যেতিয়া সেই মানুহজনে, লম্পটজনে গৈ পেলাই জখলা পাৰ হৈ দৰ্জা ফুটা কৰি পেলাই তেনেকুৱা কৰিছিলে, মানুহজনীয়ে তৎক্ষণত কি কৰিছিলে, বিচনা তলৰ পৰা কাঁচিখন উলিয়াই পেলাই মানুহটোৰ হাতত ৰেপি দিছিলে। আৰু ৰেপি দিয়াৰ ফলত কি হৈছিলে, তেজ ওলাইছিল। আৰু তেজ ওলাওঁতে কি হ'ল, তেওঁ ডক্টৰৰ ওচৰলৈ যাব নোৱাৰিলে। হঠাতে তেওঁ হাতৰ পৰা ক'ৰ পৰা তেজ ওলালে বুলিতো সেইটোতো মানে বুবু বাবা চলিব নহয় জানো সেই ৰাতিখন। আৰু অৱশেষত কি হ'ল জানেনে? সেই তেজ গাৰ পৰা ওলাই গাৰ তেজ নাইকিয়া হৈ মানুহজন মৃত্যুমুখত পৰিলে। চাওকচোন, তেওঁ নিজৰ কামনা পূৰণ কৰিবলৈ গৈছিলে দৰ্জা বেৰ ফুটা কৰি পেলাই, আৰু সেই মহিলাগৰাকীয়ে কি কৰিলে, তেওঁক নিজক ৰক্ষা কৰিবৰ কাৰণে তেওঁ হাতখন কাঁচিৰে কাটি দিলে মানে চাগে গোটেই হাতটো সৰকাই দিয়া নাই, অকণমান চাগে অলপ চাগে কাটিছে, নকটাকেও থকা নাই, সেইটো সময়ততো কাটিবই, হয় নে নহয়? আৰু তাৰপিছত তেজ গৈ তেওঁ মৃত্যুবৰণ কৰিলে। এতিয়া দেখিছোঁ মহিলাগৰাকী মানে পুলিচে হেৰি কৰিছে, আটক কৰিছে, কিন্তু আইন সকলোৰে কাৰণে সমান হ'ব লাগে। বিশেষতে কিছুমান হেৰি লৈ পেলাই আইনটো সলনি হ'ব লাগে, হয় নে নহয়? আৰু নিজক ৰক্ষা কৰিবলৈ হ'লে সেই মহিলাগৰাকীয়ে কি পাতি দিব লাগিছিলে নেকি? তেনেকুৱাটো কথা নহয়, তেওঁ নিজক নিজে ৰক্ষা কৰিছে। যিহেতু তেওঁ স্বামীজন অসুস্থ হৈ বিচনাত আছে, লগত ল'ৰাটো আছে, তেনেস্থলত তেওঁ সেইটো কাম কৰিলে যে বহুত ভাল কাম কৰিলে। আৰু মই যে এই কথাটো ক'লোঁ, আপোনালোকে কিছু লোকে চাগে পাইছে, কিছু লোকে চাগে পোৱা নাই। আৰু মই তেতিয়া ভাবিলোঁ, বা 75ত মানে নোহোৱা কাম হৈ থাকে দেই, মানে যোৰহাটত। গতিকে আপোনালোকে চাওকচোন কেনেকৈ এই মাইকীগৰাকীয়ে, মানে মহিলাগৰাকীয়ে সাহসেৰে তেওঁ হাতখন কি কৰিলে, XYZ সকলোখিনি তেওঁ বিৱৰি ক'লে। তেওঁ বিৱৰি কোৱা নাই, নিউজটোত সকলোখিনি বিৱৰি ক'লে, আপোনালোকে চাই লওক। মহিলাৰ শ্লীলতা হানি কৰাৰ ভয়ংকৰ পৰিণাম ভুগিলে এজন ব্যক্তিয়ে। বেৰৰ ফাকেৰে মহিলাৰ গোপন অংগ স্পৰ্শ কৰিছিল অজিত পেগুৱে।
আত্মৰক্ষাৰ বাবে অসহায় মহিলাগৰাকীয়ে দাৰে ঘপিয়াই কাটিলে অজিত পেগুৰ এখন হাত। অধিক ৰক্তক্ষৰণ হৈ অজিত পেগুৰ মৃত্যু। যোৰহাটৰ বৰমুকলিত সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা। মহিলাৰ শ্লীলতা হানি কৰাৰ অপচেষ্টা চলাই প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে। যোৰহাটৰ বৰমুকলিত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি শনিবাৰে নিশা ঘৰৰ বাঁহৰ বেৰ ভাঙি হাত ভৰাই এগৰাকী মহিলাৰ গোপন অংগ স্পৰ্শ কৰিছিল গাঁওখনৰ অজিত পেগু নামৰ লোকজনে। জখলা বগাই চাংঘৰৰ বেৰ ভাঙি অজিত পেগুৱে চেষ্টা চলাইছিল মহিলাগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰাৰ। আৰু আত্মৰক্ষাৰ বাবে মহিলাগৰাকীয়ে এখন দাৰে অজিত পেগুৰ হাতত মাৰিছিল প্ৰচণ্ড ঘাপ। ফলত গুৰুতৰভাৱে আহত হৈছিল অজিত পেগু। কিন্তু লোকলজ্জাৰ বাবে অজিত পেগুৱে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টাত চিকিৎসকৰ কাষ চপা নাছিল আৰু অত্যাধিক ৰক্তক্ষৰণৰ ফলত অৱশেষত অজিত পেগুৰ মৃত্যু ঘটে। মোক ৰাতি ৰেপ কৰিব বিচাৰিছিলে, সেইটো কাৰণে মই বহিৰতে কি কৰিলো মই নাজানো আৰু। আপুনি মানে কি কৰিলে সেই মতে অকমান ক'ব পৰা হ'ব নেকি কি হৈছিলে? মই বহিৰতে একোৱেই আপুনি মানুহজন কোন চিনি পাইছিলে নে? মই চিনি নাপাওঁ। মানুহজন কোনে গম পায়? মানুহজনৰ নাই পোৱা। ঘৰৰ ওচৰৰ নামটো কি মানুহটোৰ? কিবা অজিত পেগু। অজিত পেগুৱে আপোনাক বেয়া কাম কৰিব খুজিছিলে? মোক কিবা ৰেপ কৰিবলৈ বিচাৰিছিলে, বেৰটো পালি মেলি। বেয়া কাম কৰিব খোজোতে আপুনি সেইটো কাৰণে উপায় নাই আপুনি কৰিবলগীয়া হ'ল। বহিৰতে মানে কি কৰিলো উপায় নাই। ইতিমধ্যে পুলিবৰ আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু জব্দ কৰিছে এখন চোকা অস্ত্ৰ আৰু ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। কালি নিশা ঘটনাটো এনেকুৱা হ'ল বোলে যে ইহঁতে মতাটো মাইকীটো আৰু ল'ৰাটো সিহঁত তিনিটা একেলগে শুই আছিলে বোলে। তাৰপিছত ল'ৰাটো আৰু অকণমান গা বেয়া বোলে, যিটো হাজবেণ্ডে গা বেয়া বোলে। তেতিয়া মানে ই শুই থাকোঁতে মানে যিটো ৰাতি ওলাই আহিছিলে মানুহজন, যিটো মৰিছে, এই মানুহজনে অজিত পেগু মানে ই ৰাতি আহি পেলাই মানে বেৰটো ফুটা কৰি পেলাই ইয়াতো সোমোৱাই দিলে বোলে। সোমোৱাই পেলাই যাৰ এই ছোৱালীজনী শুই থাকে মানে তাৰ চুকতে ফুটা কৰা আছে বাৰু আমি চাই আহিছো। তেতিয়া এই বেৰটোক মানে ফুটা কৰা বেৰটোত হাতটো সোমাই পেলাই তাৰ মেখেলাটোত হাত দিলে মানে। যিহেতু ডিটেইলছ ক'ব নোৱাৰো, কিন্তু হাতটো দিওঁতে মানে ছোৱালীজনীয়ে সাৰ পাই ভয়ৰ কোবত মানে কাঁচিডাল মানে ল'ৰাটোৰ গাৰুৰ তলত থৈয়ে ল'ৰা ছোৱালীৰ কাৰণে তাৰপাছত এই কাঁচিডালে দিয়ে মানে মানুহজনৰ হাতটো কাটি দিলে আৰু। কাটি দিওঁতে ই ৰাতি গম নাপাওঁ বোলে কোন হয় কোন নহয়। যেতিয়া ৰাতিপুৱা হৈছে তেতিয়াই গম পাইছো যে মানুহটো মৰিছে আৰু কাঁচি দি কাটি। তেতিয়া গম পাই আৰু পুলিচে আহি পেলাই ছোৱালীজনীক লৈ আনিলে। সেইটোকে আপোনালোকেও চাওক, যেনে তেনে ল'ৰাটো দিনটো হাজিৰা কৰে, ল'ৰাটো দুখীয়া ঘৰৰ ল'ৰা। সেইটো কাৰণে আপোনালোকেও চবেই সহায় কৰি পেলাই ছোৱালীজনীক অতি সোনকালে মানে মুকলি কৰি দিয়ে বুলি আশা ৰাখিছো। মানুহজনৰ নামটো মিলন পেগু আৰু ছোৱালীজনীৰ হৈছে প্ৰিয়া পেগু। আৰু যাৰ লগত যোন কালি নিশা যোনে অসৎ কৰ্মত লিপ্ত হ'ব বিচাৰিছিল সেইজনৰ নাম? এইজনৰ নাম অজিত পেগু। অজিত পেগু। তাৰপাছত এতিয়া আপোনালোকৰ ঘৰৰ ওচৰতে নেকি আপোনাৰ? ঘৰটো ওচৰতে হয় বাৰু ইয়াৰ পৰা অকণমান দূৰ হ'ব আৰু ওচৰতে লাগি আছে। কিন্তু ছোৱালীজনী গম নাপাওঁ বোলে কাটোতে কাৰ হাতত কি কেনেকে গ'ল। সি মানুহটো পলাই দিলে যে সিও গম নাপালে আৰু। সেইটো কাৰণে আপোনালোকে যেনে তেনে সহায় কৰি দিব আৰু যে ছোৱালীজনী যোনে দুখিত তাৰ ওপৰত বেছি একশ্যন হ'ব লাগে, যোন দুখী নথকা মানুহজনক সহায় কৰি দিব লাগে, এইটোকে আশা ৰাখিছোঁ। ৰাতি মাইকী আৰু মই একেলগে শুই আছিলোঁ। তাৰপিছত এইজন মৰাটো জখলা আনি পেলাই বেৰখন ভাঙি মেখেলাটো উঠাই মেলি আৰু জেগাতে হাত দিলে আৰু মাইকীটো মানে নিজক ৰক্ষা কৰিবলৈ মানে কাটিলে আৰু। কিহে কাটিছিল? এইটো ধান কাটা কাচি বুলি কয়। আপোনাক নিশাই কৈছিল নি মহিলাগৰাকীৰ কথা? কোৱা নাই, মই মানে জ্বৰ উঠি আছিলোঁ, সেইকাৰণে কৰি দিয়া নাই আৰু মই উঠিবই পৰা নাছিলে। মানুহজনৰ নামটো কি? অজিত পেগু। আপোনালোকৰ ঘৰ বৰমুকলি। অজিত পেগুৰ ঘৰ ওচৰতে? ওচৰতে। ইতিমধ্যে মহিলাগৰাকীয়ে নিজক ৰক্ষা কৰিবলৈ মানুহজনক আক্ৰমণ কৰিছিল। মানুহজনৰ মৃত্যু হৈছে। মহিলাগৰাকীক আপোনাৰ সোধা পোছা কৰিবলৈ থানালৈ আনিছে। ব্যুৰো ৰিপৰ্ট UNE। কেনেকুৱা লাগিলে বাৰু কওকচোন?
গতিকে সাৱধান পুৰুষসকল, এনেকুৱা কাম কৰিবলৈ গ'লে কি হয় গম পালেই নহয়, সকলো মহিলা কিন্তু সমান নহয়। ইয়াৰ প্ৰমাণ হ'ল এই কেছটোৱে। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, লগতে কিমান চাগে গালি পাৰিব, পাৰি থাকক সেই যোৰহাটৰ কথা কোৱাৰ কাৰণে। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।